বেক টু মাই ইউটিউব চেনেল। আজি আমি পূজা চাবলৈ আহিছোঁ। এয়া ভণ্টি আছে লগত আৰু সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। হেপী দুৰ্গা পূজা টু অল। আৰু সকলোৰে যাতে মংগল হয়, মা দুৰ্গাই যাতে সকলোকে ভালে ৰাখে, কুশলে ৰাখে, তাৰে কামনা কৰিছোঁ। আহক আমি এতিয়া দুৰ্গা পূজা চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আমি আজি আহিছোঁ মালিগাঁও ৰেচ কেম্প গুৱাহাটীত। চাওঁ আজি কেনেকুৱা হৈছে, আহক আপোনালোককো শ্বেয়াৰ কৰোঁ। এইবোৰ ডেক'ৰেশ্যন কিমান ধুনীয়া কৰিছে ইয়াৰ ওপৰৰ। এইখিনি বাহিৰৰ হেৰি হয়। এয়া ভিৰ দেখিছে, কিমান ভিৰ ভক্তৰ। আমি ভিতৰত সোমাবই পৰা নাই, এতিয়া ৰখি আছোঁ লাইনত। এয়া গোটেই গ্লাছৰ হয় ফ্ল'ৰটো, দেখিছে? ফ্ল'ৰটো গ্লাছৰ বনাইছে পুৰা। ৱাও, এয়া মা দুৰ্গা। মালিগাঁও ৰেচ কেম্পটো চালোঁ, দৰ্শন কৰিলোঁ। বহুত ধুনীয়া মূৰ্তি বনাইছে, আপোনালোককো অলপ দেখুৱালোঁ। এতিয়া ভাবিছোঁ বেলেগ এটা পূজা চাওঁ, ক'ত চাওঁ। যদি জাম চাম নাপাওঁ তেতিয়াহ'লে হেৰিত যাম বুলি ভাবিছোঁ, লতাশিল। ভৰলুৰ কথা কৈ আছে। ভৰলুতো যদি চাওঁ, বেছি জাম নাথাকে, ভৰলুত চাম আৰু তাৰপিছত লতাশিল যাম। আপোনালোককো দেখুৱাই থাকিম পূজা। এইটো মটকা কুঁৱা। মহালয়ের চণ্ডী পাখি চতুর্দিক মুখস্থ জগজ্জননী শক্তিরূপিণী দুর্গতি নাশী দেবী দুর্গা তোমার আলো করে মদের ঘরে এসেছে। আমি আৰু এখন পূজা চাবলৈ আহি পালোঁ এতিয়া, লতাশিলৰ। এইখন পূজা বহুত ধুনীয়া আৰু বহুত আহল বহল, সেইটো কাৰণে লতাশিল ফিল্ডত আহি পেলাই ভাল লাগে পূজাখন চাই। প্ৰত্যেকবাৰে আমি চাওঁ ইয়াতে, বহুত ধুনীয়া হয়। আহল বহল জেগাৰ কাৰণে মানে ইয়াতে অলপমান ঘূৰি পেলাই ভাল লাগে আৰু। এইটো পেণ্ডেলটো, মা দুৰ্গা মাৰ মূৰ্তি বহুত ধুনীয়া। পুৰা ফুচকা চুচকা খালোঁ এতিয়া, খাই এতিয়া ওলাওঁ আৰু লতাশিল ফিল্ডৰ পৰা। আৰু যদি ক'ৰবাত যাওঁ, সময় যদি হয়, তেতিয়াহ'লে আপোনালোককো দেখুৱাম। চাওঁ, দুখন পূজা চালোঁ অলৰেডি। কেনেকুৱা লাগিল? বঢ়িয়া আৰু ইমান জামো নাই, যিমান ভাবিছিলোঁ ইমান ট্ৰেফিক জাম নাই। সেইটো কাৰণে আমি সোনকালে আহিও পালোঁ এইখিনি ৰেচ কেম্পৰ পৰা। তাৰপিছত এতিয়া চাওঁ অলপমান ক'ত যাওঁ, তাৰপিছত দেখুৱাম আপোনালোককো। আমি আৰু এখন পূজা পাইছোঁ, নয়নতৰা। এখন হেৰিত আছে, আপোনালোকৰ গুৱাহাটীৰে আঠগাঁও কুমাৰপাৰাত হয়, কুমাৰপাৰাত আছে।
আহক আপোনালোকক দেখুৱাওঁ কেনেকুৱা বনাইছে বেলেগ বেলেগ ডিজাইনৰ প্ৰত্যেকবাৰেই ইয়াতে বনায় কিমান মানুহ ইয়াতে কিবা হৈ আছে কিবা এটা আমাৰ যতীনৰ মূল আমাৰ ঘৰৰ ওচৰৰ ল'ৰা বেলচৰত কিন্তু সি ইমান উন্নতি কৰিছে যে বাহিৰৰ পৰা চিনেমা কৰিব আহিলে প্ৰথমতে মনোজ মিশ্ৰক বিচাৰে মানে তাৰ চিনেমা নহয় এটা হাত চাপৰি হ'ব লাগে এটা ইয়াক সম্বৰ্ধনা জনাব লাগে কিহেৰে বনাইছে জানো এইটো ডাঙৰ হয় ভিতৰলৈ যাওঁ গোটেই নয়নতৰাৰ মূৰ্তিবোৰ ধুনীয়া ইমান ধুনীয়া ডিজাইন বনাইছে ৱাও বহুত ধুনীয়া লাগিছে প্ৰাগজ্যোতিষ কলেজৰ ইমান ধুনীয়া লাগিছে চাই লওঁ আৰু বৰলুৰ দুৰ্গা পূজা বহুত ভাল লাগে এইটো আপোনাৰ প্ৰাগজ্যোতিষ কলেজৰ কাষত হয় গুৱাহাটীৰ ডেকোৰেশ্যন চাওক যেন বিল্ডিং হয় এইটো বহুত পুৰণা বিল্ডিঙৰ নিচিনা বনাইছে কেনেকুৱা পুৰণা মকৰাৰ জাল চাল চব বনাই দিছে বহুত ধুনীয়া বনাইছে দেই ডিজাইনটো একদম যেন ৰিয়েল তেনেকুৱা লাগিছে মকৰাৰ জাল একদম ৰিয়েল যেন লাগিছে বাহিৰৰ পৰা এই চাওক কিমান ধুনীয়া বনাইছে এইটো মণ্ডপ হয় পূজাৰ প্ৰাগজ্যোতিষ কলেজ হয় ভৰলুৰ ইয়াতে এই কাষত এইবিলাক কিবা কিবি কৰিছে ধুনীয়া ডেকোৰেশ্যন কৰিছে মিউজিক বজি আছে ধুনীয়া ধুনীয়া Oh my God! अब तेरे पापों के अंत का समय आ गया है। तेरा संपूर्ण नाश निश्चित है এতিয়া ৰাতি 10টা বাজি গ'ল আমি এখন পূজা চালোঁ আৰু আমি টোটেল 4খনমান চালোঁ নেকি 4খন চালোঁ এইখনে হৈ গৈছোঁ এতিয়া ভাল লাগিলে বহুত আৰু ধুনীয়া ধুনীয়া মণ্ডপ বনাইছে দুখনমান আপোনালোকৰ লগতো এইটো কাৰণে শ্বেয়াৰ কৰিলোঁ গুৱাহাটীৰ ঠিক আছে আৰু সকলোৰে দুৰ্গা পূজা ভালে ভালে যাওক তাৰ কাৰণে শুভেচ্ছা থাকিল হেপী দুৰ্গা পূজা বাই বাই